নিশাৰ ভাগত ভিৰ আছিল থানাৰ আৰু জিলাৰ মুঠ ১৭গৰাকীকৈ বিষয়ববীয়া এনেকুৱা কৰিছিল সন্মান দিয়াৰ আপোনাৰ সিদ্ধান্তৰ প্ৰতি আমি বিশ্বাস তেওঁলোকৰ বিৰুদ্ধে এটা অভিযোগ আছিল এগৰাকী বিহাৰী সম্প্ৰদায়ৰ তেওঁলোকে মহানগৰীত দৌৰাই দৌৰাই এটা অভিযোগ আহিলে সম্প্ৰদায়ৰ লোকগৰাকী আন এগৰাকী তেওঁ আচলতে মাৰধৰ কৰিছিল আৰু সেই মাৰধৰ আৰু ভিৰ আছে খবৰ পোৱাৰ পিছত থানালৈ নি বিহাৰী সম্প্ৰদায়ৰ লোকগৰাকীক মাৰধৰ কৰাৰ কিডনেপ কৰা নাছিলে কিডনেপ কাকো নকৰে গতিকে কথাটো যোৱাকালি আমাৰ ইয়াতে থানাতে ডিটেইন কৰি ৰাখিলে আটক কৰি ৰাখিলে আজি এতিয়া মুকলি ঘটনাত এৰি দিছে তেওঁলোকক উইথ দ্য কণ্ডিশ্যন ত' আমি প্ৰথমতে ইয়াৰ পৰা আৰক্ষী সঞ্চালকপ্ৰধান হৰি সিং ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ বসুমতী ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তামাক ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো হ'ল আচলতে আমাৰ ন্যায়ৰ জয় আহি থকা দিনবিলাকত অসমীয়া জাতিৰ কাৰণে যিকোনো মুহূৰ্তত যিকোনো কণ্ডিশ্যনত বিদেশী অসম থলুৱা শ্ৰীলংকা অসমৰ লগত আছে আপোনালোকৰ নিচিনা থলুৱা শ্ৰীলংকা প্ৰতিগৰাকী আমাৰ সাংবাদিক বন্ধুৰ লগত আছে আৰু এই সংগ্ৰাম চলি থাকিব তেতিয়া কোনো কাৰণত ইয়াত আপোচ কৰা যাৰ পৰা ঘৰত ক্লাছ এটা কথা এইটোক লৈ কোনোবাই কিন্তু ৰাজনৈতিক ৰেহ ৰূপ দিব বিচাৰে ইয়াৰ পৰা কাৰণে এটাই কথা ক'ব বিচাৰিছোঁ যে ঢিঙত যিটো ঘটনা ঘটি গ'ল ইয়াত কোনো সম্প্ৰদায় চাব নালাগে হিন্দু মুছলমান চাব লাগে যিগৰাকী অপৰাধী তেখেতক মুকলি আকাশৰ তললৈ আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে এনেকুৱা ধৰণৰ শাস্তি আনিব লাগে এনেকুৱা ধৰণৰ ছেকশ্যন আনিব লাগে যাতে তেখেতক ১৫ বছৰ ২০ বছৰ ঘৰত ভৰাই ৰক্ষণাবেক্ষণ দিয়াতকৈ মুকলি আকাশৰ তললৈ আনি কুকুৰ আৰু কাউৰীয়ে খাবলৈ দিব লাগে এনেকুৱা বেয়াকৈ ধৰণৰ শাস্তি দিব লাগে এতিয়া ৮২ অসমৰ আমাৰ কেন্দ্ৰীয় নেতা শৃংখলি আহি আছে আমি ওদালগুৰি টংলা গুৱাহাটী নগাঁও মৰিগাঁও আমি জাগি সকলো গৈ আছোঁ আৰু ঢিঙৰ সেই পৰিয়ালটো থকা আমি থৈ অভিযোগ কি আছে আপোনাক মাৰধৰ কৰা এটা অভিযোগ উত্থাপন হৈছে যাৰ ফলত তেওঁলোকে আপোনালোকৰ দৰং আৰু ওদালগুৰি জিলাৰ বিষয়ববীয়াক আটক কৰিলে আৰু মুহূৰ্তত মুকলি আকাশত যদিও আহিছে অভিযোগটো আচলতে অভিযোগটো কিমান দূৰ সঁচা এইখন হ'ল অসমত চিধাচিধি অসমীয়াগীয়ে চলিব অসমত বহিৰাগত কোনোবা ব্যক্তিয়ে যদি ইয়াত আহি পেলাই যদি আমাৰ যদি বৰঘৰত সোমায় ৰঙা চকু দেখাই চকুকেইটাতো তুলি অনাটো এখন এটা ফিজিক্স কেমেষ্ট্ৰি লেব বায়'লজি এটা সমীকৰণ আচলতে কথাটো হ'ল এনেকুৱা ধৰণৰ দুদিনৰ আগত প্ৰথমতে অসমত খিলঞ্জীয়া ব্যক্তিজনক বহিৰাগত আপোনাৰ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে মাৰিছিলে যোৱাকালি আমাৰ ওদালগুৰিত টংলা দৰং আৰু গুৱাহাটীত সেই বিহাৰীকেইজন আমি তুলি আনিছিলোঁ সেইটোকে মানে বাতৰি ওলাই গৈছিলে যে বিলাসীত অসমীয়া কিডনেপ কৰি দিলে বিহাৰীকেইজনক আমি কিডনেপ কৰা মানুহ নহয় কিডনেপৰ ডেফিনেশ্যনটো অলপ বেলেগ ধৰণৰ হয় কিন্তু কথাটো এইটো হয় ইয়াৰ পৰা আমি এটা স্পষ্টকৈ এটা বাৰ্তা দিব বিচাৰিছোঁ ভদ্ৰ সমাজত বা আৰু অভদ্ৰ সমাজত ভদ্ৰ সমাজ বহিৰাগত ব্যক্তিসকলক যে আপোনালোকে অভদ্ৰ মানুহখিনিক এটা শিক্ষা দিয়ক যে আপোনালোকে সেই এজন দুজন অভদ্ৰ বিহাৰীয়ে ভুল কৰাৰ কাৰণে গোটেই বিহাৰী সম্প্ৰদায়টো বদনাম হৈছে এজন দুজন মাৰোৱাৰী অভদ্ৰে ভুল কৰাৰ কাৰণে গোটেই মাৰোৱাৰী সমাজত বদনাম হৈছে অসমত অসমীয়াগীয়ে চলিব আৰু আমি এই আপাহতে মাননীয় DGP সিং ডাঙৰীয়া CP আপোনাৰ দিগন্ত বৰা ডাঙৰীয়া আমাৰ বসুমতী ছাৰ নুনমাটি আৰু আমাৰ তামাং ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অসমৰ কামখিনি যদি যোগাত্মক নালাগে সব এৰিলে খানা পাৰি আপুনি আমাৰে মানুহ আনি এতিয়া লাভে নাই সেই কাম কৰিবলৈ আছে এতিয়াতো আনি লাভ নাই পিছলৈ ষ্টক থাকক আপুনি গুচি আহক সোনকালে গুচি আইনটো আমি হাতত তুলি লোৱা নাই আমাৰতো আগত আইন বেলেগে হাতত তুলি লৈছে সেইটো কাৰণে হাতত আইন বেলেগে আগে মাৰধৰ কৰিছে গতিকে মানে আক্ৰমণৰ প্ৰত্যাহ্বান হ'বই আৰু আইনখন তেওঁলোকে হাতত তুলি লৈছে আইনখন হাতত পাতি পোৱাৰ আগত আমি ধৰি লৈছোঁ আৰু তাৰপিছত মাৰধৰ কৰাৰ পিছত যি ছেকশ্যনে যি কয় কোৰ্টে বিচাৰ কৰিব আমিতো আদালতখন নাই বুলি কোৱা নাই গোচৰ এতিয়ালৈকে ৰুজু হোৱা নাই ৰুজু কৰা নাই গতিকে তেওঁলোকে ইতিমধ্যে গম পাইছে যে ভুল তেওঁলোকৰ আগদিনাখন আমাৰ অসমীয়া মানুহ এজনক মাৰিছে তীৰ্থৰ টাইপ হৈ গৈছিলে বাকী একো নাই আৰু বিলাসী অসমীয়াটো অন কেমেৰাই কাম কৰে যি কৰোঁ গতিকে ইয়াত আমাৰ বেলেগকৈ প্ৰমাণ নালাগে খালি আমি অসম পুলিচ প্ৰশাসনক এটাই আমাৰ অনুৰোধ যদি বিলাসীত অসমে কেতিয়াবা যে আপোনালোকে যদি কিবা যদি অৱগত কৰিছে যে আমুকটো ঘটনাত আপোনালোকে চাওক আপোনালোকে কিন্তু নোচোৱাকৈ নাথাকিব দেই অন কেমেৰা কৰিছে আপোনালোকে অকণমান 5 মিনিট দেৰি হ'লে ঘটনা পৰিঘটনা উল্টা হৈ যাব গতিকে বিলাসীত অসম ছুপাৰ ফাষ্ট চলা এটা অৰ্গেনাইজেশ্যন গতিকে যদি অসম পুলিচ প্ৰশাসনে যদি অৱগত কৰে তাৎক্ষণিক সিদ্ধান্ত ল'বলৈ আমি ইয়াৰ পৰা মানে অনুৰোধ জনাম এয়া আছিলে গৈ থাক গাড়ী ডাইৰেক্ট ঢিঙলে এতিয়া